নমস্কাৰ আমি পথাৰ খেতি পথাৰ মানুহ কাটেকে খেতি পথাৰ কৰি ভাল পাওঁ আমি ইতিমধ্যে মেলেঙৰ ৰোৱনী লৈ আহিছো আজি জিৰণি আছে কাইলৈ আমাৰ নভুই পাতিছো আপোনালোকক কাইলৈ এজনী কণমন্যা শিশুৱে কেনেকে পথাৰৰ মাটি ৰুব লাগে কেনেকে কঠীয়া তুলিব কেনেকে কি কৰিব দেখুৱাব সৰু ছোৱালী যদিও একেবাৰে সৰু ছোৱালী কিন্তু আপোনালোকে চাব স্পেচিয়েল ৰোৱনী মেলেঙৰ পৰা হাৰা কৰি আনি আনিছো খুব পোনকে ৰুৱে পঢ়িবলৈ নিদিয়ে আৰু বহুত মানে শিকাই থাকিব নালাগে এয়া মেলেঙৰ ৰোৱনী এই ৰোৱনী গৰাকী এই মানে শিশু গৰাকী চাই প্লানি ভুৰুলে বহুত উপন্দ হ'ব আৰু খেতি কিছুমান মূল্য বুজিব হেঙা ঘন আৰু কেনেকে ৰুব লাগে ৰোৱাগছি কেনে ধৰণৰ প্ৰতিপালন কেনেকে ধৰণৰ কি নিয়ম ৰুব লাগে আপোনালোকে প্ৰশিক্ষণ হিচাপে আমি দিয়া হৈছে আপোনালোকে শিকি ল'ব মেলেঙৰ এয়া ৰোৱনী আপোনালোকে সাবস্ক্ৰাইব কৰিব লাইক কৰিব নেপাহৰিব আৰু যোগাযোগ কৰিবলৈ হ'লে এই নাম্বাৰৰ লগত যোগাযোগ কৰিব মেলেং পথাৰ ৰোৱনী বৰ্তমান আমাৰ কৰঙাখাট মজিয়াত পথাৰত আজি লখিমী পথাৰত আপোনালোকৰ মাজত দেখাইছো আপোনালোকে উপভোগ কৰিবলৈ পাব আৰু আপোনালোকে দেখিবলৈ পাব যে আমাৰ খেতি পথাৰত কিমান শিশুৱে আগবাঢ়ি গৈছে নমস্কাৰ ৰুইছানে আজি কেইডৰা দিছে হে কেইডৰা দিছে দুডৰা বৰ ডাঙৰ মাটি ৰুলে এজনী বৰ ডাঙৰ ৰোৱনী দেই ক'ৰ পৰা আহিছা তুমি মেলেঙৰ পৰা হে মেলেঙৰ পৰা আহিছোঁ একদম কৰঙাখাটত ৰুবলৈ আহিছোঁ অথনিৰ পৰা ৰুইয়ে আছেনে সেইদৰা কৰিলা সেইদৰা কৰিলে হেনো দেখুৱাই দিয়া সেই ডাঙৰ ৰোৱনীজনী কাম নাই ৰুবই পৰা নাই